নমস্কাৰ সকলোকে আজি এটা ভিডিঅ' দিছোঁ একেবাৰে মিনি ব্লগ বুলিয়ে ক'ব পাৰি আৰু এয়া হাতত মোৰ মেখেলা চাদৰ আৰু পিছফালে দেখিছেনে পেণ্ডেল বনি আছে যিহেতু আমাৰ বিহুখন একেবাৰে ওচৰ পাইছেহি 2 আৰু 3 মে আৰু এয়া বাইদেউ নাই কাপোৰ ইস্ত্ৰি কৰা সেই ক্লাব পাইছোহি এতিয়া এয়া ক্লাবৰ ভিতৰত এন্ট্ৰি কৰিম আৰু দেখিছোঁ কোনোৱে অহা নাই মই অলপ সোনকালে আহিলোঁ পেণ্ডেলটোকে চাওঁ বুলি আহিলোঁ পেণ্ডেলৰ কাম চলি আছে এয়া আমাৰ এবাৰ এই পেণ্ডেলটো নতুনকৈ বনাই আছে প্ৰথমখন বিহু হ'বলৈ গৈ আছে ইয়াৰ আগতে এখন কৰ্মশালা বাৰু হৈ গৈছে এয়া পেণ্ডেলটো নতুনকৈ বনাইছে আৰু বাহিৰত সেলফি উঠিবৰ কাৰণে ধুনীয়াকৈ বনাই দিছে এয়া কামবিলাক হোৱাগে নাই হ'বগে আৰু এইকেইদিন বনাই আছে আৰু বাহিৰত দোকানৰ সুবিধাটো কৰি দিছে আকৌ ক্লাবৰ ভিতৰত পাইছোহি আজি একো দিবলৈ নাই ফেচবুকতে মিনি ব্লগ এটাকে বনাই দিছোঁ এয়া অলপ এচি খাই লৈছোঁ আজি ইমান গৰম পৰিছিলে নহয় আপোনালোকৰ সেইফালে বিহুবিলাক হৈছেনে বাৰু আমাৰ পিছে এতিয়া হ'বহে এয়া কোৰাছ প্ৰেক্টিচ কৰি আছোঁ আমি